হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুদিন আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাই শাৰীৰিক অসুস্থতাৰ বাবে। যিহেতু ৰঙালী বিহু আহি আছে, সেয়েহে মই ৰঙালী বিহু উপলক্ষে এখন মেখেলা কিদৰে কণমানিজনীক চিলাই দিব পাৰি নিজৰ মেখেলাখন সৰুকৈ আৰু একদম ফিটিংকৈ তাকে দেখুৱাব লৈছোঁ। ব'লকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মোৰ মেখেলাখন আগতে চিলোৱাই আছে আৰু মই কণমানিজনীৰ জোখ লৈ কিমানখিনি দীঘল লাগে সেই হিচাপত লৈছোঁ। বহলটো এয়া দুজাপ হৈ আছে মেখেলাখন। দীঘলটো এনেকৈ 26 ইঞ্চি। আপোনালোকক যিখিনি প্ৰয়োজন দীঘল আৰু বহলটো জোখমতে লৈ লৈছোঁ আৰু এয়া কাটি লৈছোঁ। মেখেলাখন যিহেতু ডাঙৰৰ, সেয়েহে বাকীখিনি আমি কাটি ল'ব লাগিব, যিখিনি আমাৰ প্ৰয়োজন নহয়। এয়া মই কাটি লৈছোঁ মেখেলাখন। এয়া দুজাপ কৰি লৈছোঁ। যিহেতু মেখেলাখন এফালে চিলোৱাই আছে, গতিকে মই মেখেলাৰ জাপখিনি আমি যিদৰে লওঁ সেইদৰে জুখি ভালদৰে মিলাই লৈছোঁ এইধৰণে। এতিয়া চিলাবলৈ আৰম্ভ কৰিম। জাপকেইটা ওলাই নাযাবলৈ মই এইধৰণে পিন মাৰি লৈছোঁ আৰু এইখিনি জাপকেইটাৰ ওপৰেৰে চিলাই মাৰি ল'ম। মেচিন নহ'লেও কোনো কথা নাই, আপোনালোকে হাতেৰেও এইখিনি চিলাব পাৰিব সৰু সৰুকৈ। এতিয়া মই স্কাৰ্টবিলাকত যিধৰণে মৰণিটো দিয়া যায় ৰছী সোমাবৰ বাবে, ঠিক সেইধৰণে দি ল'ম, এয়া দেখুওৱা ধৰণে। তাৰপিছত ইয়াৰ ওপৰে ওপৰে মই চিলাই মাৰি দিম, যাতে ৰছীডাল সোমোৱাব পাৰোঁ সেইফালেৰে। ৰছী এইকাৰণে দিছোঁ, সৰু ছোৱালীবিলাকে ডাইৰেক্ট মেখেলাখন এই ধৰণে পিন্ধাই দিলে অকণমান জোঁট পায়। সেইকাৰণে মই এই ধৰণে বনাই দিছোঁ, যাতে পিন্ধিও ভাল পায় আৰু দেখাটো মেখেলাৰ দৰেই লাগে। সেই ধৰণে মই দুটা জাপ কৰি চিলাই লৈছোঁ। এয়া জাপকেইটাৰ ওপৰেৰে চিলাই লৈছোঁ, যাতে ৰছীডাল সোমাই যায় সেইফালে। একদম সহজকৈ দেখুৱাইছোঁ আপোনালোকক আৰু একদম সহজ হয়, চিলাব পাৰে আপোনালোকে। এই ধৰণে জাপকেইটাৰ ওপৰেৰে চিলাই মাৰি লৈছোঁ। এয়া প্ৰথমে মেখেলাখন এয়া চিধা কৰি লৈছোঁ। যিহেতু আগতে মেখেলাখন চিলোৱাই আছে, তলৰ মূৰটো চিলোৱাই আছে, সেইকাৰণে চিলাব লগা হোৱা নাই মোৰ। চিধা কৰি চিলাই এটা মাৰি লৈছোঁ কাষে কাষে, কাৰণ ডাইৰেক্ট চিলালে সূতাবিলাক ওলাই ওলাই যাব। সেইকাৰণে এই ধৰণে চিলাই ৰাখিছোঁ আৰু মুখখনত চিলাইটো পৰিব দিয়া নাই। সেইফালে যিহেতু ৰছী সোমাম কৈছোঁৱে মই। এতিয়া মেখেলাখন পুনৰ ওলোটাকৈ লৈ মেখেলাত যেনেকৈ ছাইডত চিলাই মাৰোঁ ঠিক একেদৰে চিলাই ল'ম। একদম সহজ হয়, আপোনালোকৰ হাতেৰেও এই ধৰণে চিলাই নিজৰ কণমানিজনীক বিহু বুলি পিন্ধাব পাৰে। এয়া মই দুটা চিলাই মাৰি লৈছোঁ। ভিডিঅ'টো যদি এইখিনিলৈ চাই আছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু লাইক কৰি দিব। মেখেলাখন এয়া চিলাই মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই ৰছীডাল বনাম। ৰছীডাল দেখিছেই মই কি ধৰণে বনাইছোঁ। ৰছীডালৰ কাৰণে ভাল দেখিবলৈ দুটা মই লটকনো লগাই দিছোঁ। ৰছীডাল এনেও পিছফালেই থাকিব, দেখা নাপায়, তথাপি চাদৰখন যিহেতু থাকিবই, এয়া পিনেৰে ৰছীডাল সোমোৱাই লৈছোঁ। চাদৰখন মেৰিয়াই আমি পিন্ধাই দিব পাৰোঁ, কিন্তু মেখেলাখন দীঘল হ'লে যথেষ্টখিনি বেয়াও দেখি আৰু নিজেও জোঁট পায়। এয়া লটকন লগাই দিছোঁ। সহজভাৱে মেখেলাখন ঘৰতে প্ৰস্তুত কৰিব পাৰি নিজৰ মেখেলাখনৰ পৰা কণমানিজনীলৈ। মোৰ এই ভিডিঅ'টিৰ পৰা আপুনিও আপোনাৰ কণমানিজনীলৈ এই ধৰণে বনাই দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।